বিষাদৰ কবিতা। তুমি কিয় লিখা বিষাদৰ কবিতা? কাৰোবাক হেৰুৱাৰ দুখত? তেন্তে নোপোৱাৰ দুখত? নাই, নহয়। কিয় লিখোঁ মই বিষাদৰ কবিতা? কিয় লিখোঁ মই বিষাদৰ কবিতা? মন যায় দুখৰ মুধচ বগাই, আজৰি আনি সুখবোৰ সোমাবলৈ বুকুৰ মাজত। দুহাত মেলিও চোন ঢুকি নাপাওঁ সুখবোৰত, দুহাত মেলিও চোন ঢুকি নাপাওঁ সুখবোৰত। দুখবোৰ যে বুকুৰ আপোন, দুখবোৰ যে মোৰ বুকুৰ আপোন। সিহঁত আহে বগাই বগাই বিষণ্ণতাৰ সাঁকো, আৰু মই সিহঁতৰ পৰশত বন্দী হওঁ শব্দৰ মায়াজালত। এটি দুটিকৈ সৰি পৰে শব্দবোৰ মোৰ শব্দৰ দুহাতত, আৰু বাকী দিওঁ মই একাজলি শব্দ উকা কাগজৰ বুকুত। কবিতা লিখাৰ দুৰ্বাৰ হেঁপাহত গাঁঠি যাওঁ কিছু সপোন গাঁথা। তুমি নুবুজিবা। বিষাদবোৰ আহে সংগোপনে মোৰ কাষলৈ, এবুকু কবিতাৰ সুবাস লৈ। কুৰুকি কুৰুকি সোমাই মোৰ বুকুৰ দুৱাৰেদি, আৰু সাজি লয় একোখনকৈ নিগাজিকৈ ঘৰ। নীৰৱে শুই পৰে সিহঁত মোৰ হৃদয়ৰ গোপন কোঠালি। সিহঁতৰ নীৰৱতাত স্পৰ্শ কৰোঁ, সিহঁতৰ বুকুৰেদি বগাই গৈ কবিতাৰ সুউচ্চ দেৱাল।